हेलो ভিউয়ার্স সকলকে স্বাগতম জনাইছো পুনৰ অন্যটি ভিডিঅলৈ ভিউয়ার্স আজি অনুৰাগিনী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লগা হ'ব ভিউয়ার্স আজিখনত দেখিবলৈ পাব যে পিতমৰ ককাই সৌৰৱে ঘৰৰ মানুহৰ আগত ক'ব যে মোৰ ভাইটো বচাবৰ বাবে যিমান টকা খৰচ কৰিব লাগে কৰিম বুলি সৌৰৱে কয় আনফালে দেখিব পাব যে সৌৰৱৰ শাহুৱেক ঋতিকাৰ মাকে ঋতিকাৰ দেউতাকৰ আগত ক'ব যে পিতমৰ যি খৰচ হ'ব আমাৰ যি জুৱাই আগতে পৰিব বুলি কয় তাৰ পাছত দেউতাকে কয় যে কোনোবাই জীৱনে মৰণে যুজি আছে তুমি খৰচৰ কথা চিন্তা কৰি আছা বুলি কয় ভিউয়ার্স আনফালে দেখিব পাব যে দ্বিতীয় পিতমৰ মাকৰ আগত ক'ব যে মোৰ লগত থকা ব্যক্তিগত শত্ৰুতাৰ কাৰণে মোৰ মানুহজনৰ যাতে কোনো ক্ষতি নকৰে বুলি দ্বিতীয় মাকৰ আগত কয় সঁচাকৈ ভিউয়ার্স আজি অনুৰাগিনী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লগা হ'ব কোনে কোনে অনুৰাগিনী ধাৰাবাহিকখন চাবৰ বাবে ৰৈ আছে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু ভিডিঅটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবৰ কাৰণে ধন্যবাদ